যিসকল মই পংকজ শৰ্মা আপোনালোক সকলোকে মোৰ আনটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমত মানে এইবোৰ কি চলি আছে, কেলা ফেচবুকটো অন কৰিব নোৱাৰি, ইউটিউবটো অন কৰিব নোৱাৰি, ভাইৰেল হ'বলৈ মানে কি আৰু গায়ে চাবচোন। ভিডিঅ'টো দি দিম। কেলা গামোচাখন পিন্ধি কেলা এটাই আগফালে দৌৰিছে, পিন্ধাতকৈ নিপিন্ধাই ভাল নহ'ল। কেলা দেখিলে খঙেই উঠায়। কেলা কোন কুকুৰা পোৱালি কাৰ পৰা জন্ম হ'ল, ইউজ নকৰিছিলে চাই বস্তুটো এইবোৰক ভাইৰেল হ'বলৈ বিচাৰি নাপালে আৰু ভিডিঅ' কেনেকৈ বনাম। গামোচাখন পিন্ধাতকৈ নিপিন্ধাই ভাল ধৰ। এটা আকৌ পিছফালেতো চাই যায়, তাৰকাৰণে আগফালেতো উলিয়াই দিয়া আৰু ভালহে হ'লহেঁতেন। কেলা মাথা চাথা গৰম হৈ যাওঁ। আমি ভালকৈ ভিডিঅ' বনাওঁ, আমাৰ ভিডিঅ' নাচায়, এইবিলাকহে চায়। ঠিক নাই কেলা ময়ো লেংটা হৈ ভিডিঅ' বনাম নেকি, খঙে উঠি যায় আৰু কি ক'ব। প্ৰথম যেনিবা আৰু গামোচা পিন্ধি ভাইৰেল হ'ব, মানুহে আকৌ তাকে কেলা চেল্ফি মাৰিব আহিব। কেলা পিছত আকৌ কেলা গামোচাও নিপিন্ধিব, লেংটা হৈ ঘূৰি ফুৰিব গোটেই অসমখনত। কেলা তেনেকৈ ভাইৰেল হ'লে চবেই ভাল পায় আজিকালি। কি ক'ব, কি হৈ গৈছে আৰু যুগটো, কলিযুগে আহিলে আৰু কেইদিনমান পিছত চবেই লেংটাই হৈ থাকিব আৰু। কেলা ইমানেই ক'বলগীয়া আছিলে।